কি লৈ মই মানে আমি লগৰ লগত আমি এতিয়া যাবলৈ ওলাইছোঁ খানাপাৰালৈ আপোনালোকে চাই যাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব এতিয়া আমি আহি আছোঁ পোৱা নাই ছায়েন্স মিউজিয়ামলৈ আহিছোঁ আপোনালোকে চাওক তাৰপিছত কি কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেলেগ এটাটো দাবাই দিব এতিয়া মোৰ নতুন নটিফিকেশ্যন আপোনালোকে সোনকালে পাব তাৰপিছত এতিয়া আমি আহিছোঁ খানাপাৰালৈ চাওক ইপিনে এটা হাই খানাপাৰা তাৰপিছত এতিয়া ছায়েন্স মিউজিয়ামত যাম আমি এইবিলাক আমাৰ পাতি চাওক টিকেট ইয়াতে কাটিম টিকেট আমি পইচা দিলোঁ লওক পিছত লওক পইচা হিচাপ কৰিছে ছায়েন্স মিউজিয়াম চাম বঢ়িয়া কৰি আপোনালোকে চাওক আমাৰ লগত লগৰবাৰে চেল্ফি উঠি আছে ছায়েন্স মিউজিয়াম আহি দিনে চাওক বাৰু মই কি চেল্ফি মই ইউটিউবতে ভিডিঅ' বনাই আছোঁ হয় এতিয়া আমাৰ দোষ লোক ফাইটাৰ প্লেন কি বুলি কয় এয়াৰফৰ্চৰ উঠিবি নেকি কোনোবা চলাবি নেকি ফাৰ্ষ্ট টাইম উৰাই দিব পাৰিবি চাওক আৰু ভাল ভাল বস্তু আপোনাক দেখাইছোঁ ভাটো মাছ এইটো ভাটো তাৰপিছত ইয়াৰ এইটো এঞ্জেল ফিছ চাওক এঞ্জেল ফিছ এইটো এই এঞ্জেল ফিছ এইটো কি মাছে বা বৰ লম্বা মুখত চাওক না এলিগেট মাছ এইটো এলিগেট মুখত চাওক এইটো এলিগেট মাছ এলিগেট আৰু এইপিনে আছে পুঠি মাছ এইটো পুঠি মাছ পুঠি মাছ নহয় পুঠি মাছ লিখা আছে আমাৰ ইয়াত এইটো পুঠি মাছ নেকি অঁ পুঠি মাছ মই বাৰু ভালকৈ চিনি নাপাওঁ সেইকাৰণে পুঠি মাছ এই চাওক না ধুনীয়া মাছ তাৰপিছত এইবোৰ হৈছে আমাৰ সোণালী মাছ সোণালী মাছ সোণালী কালাৰ এইটো এইটো সোণালী মাছ তাৰপিছত পাকু মাছ চাওক পাকু বুলি কয় এইটো কলা কালাৰ পাকু মাছ এইটো পাকু এতিয়া আমি মানে মাছ চাই আহিলোঁ বাই দিলে পিনে এতিয়া আমি আকৌ মানে বাহিৰত চাম কি আছে কি নাই ছায়েন্স মিউজিয়াম আহিদিনে মানে চেল্ফি উঠি আছে বাৰু মইতো ভিডিঅ' বনাওঁতে ষ্টাৰ্ট আৰু মই ভিডিঅ' বনাই আছোঁ চাওক ডাইনাছৰ বাপ
পাৰে বা মানুহ খাই দিলে হয় না আগৰ দিনত যদি থাকিলেহেঁতেন এতিয়ালৈ থাকিলে এতিয়া নাই বাৰু এইবোৰ যদি থাকিলেহেঁতেন কি হ'লে মানুহ থাকিলে জানো চাওক কেনে ডাঙৰ ডাঙৰ বা আমি আহিলোঁ কিবা গাৰ্ডেন না জংঘল না কি গম নাপাওঁ আৰু চায়েন্স মিউজিয়ামৰ ভিতৰত চাওক পৰি আছে মানে নদী আৰু এইটো আৰু বেং চাহ বেং মাছৰুম চাহ চাওক না কি ধুনীয়া পৰিৱেশ সেইটো আমাৰ চেফ আমি মানে গোটাই আমাৰ টিমটো মিলি আহিছোঁ বাকী লগৰবোৰ গ'ল ক'ব পাৰিবা ঘুমো এইটোক চাওঁ বান্দৰৰ পৰা এটা ষ্টেপ যায় এটা যুগ যায় তেনেকৈ মানে মানুহ হৈ গ'ল চাওক এটা ষ্টেপ মানে 30,000 নে কিমান হাজাৰ এইবোৰ লিখা আছে বাৰু আপোনালোকে চাই ল'বি কি লিখা আছে এটা পিছত এটা মানে তাৰপিছত আপোনাক বুজাই গৈছোঁ মানে আপোনালোকে জানে এইটো মানে 2,00,000 নেকি কি এইটো তাৰপাছত হৈ গৈছে তাৰপিছত 30,000 পাছত তাৰপিছত এইটো এনেকুৱা মানে মানুহ হৈ গৈছে আৰু তাৰপিছত আমিও মানে এনেকুৱা হৈ গ'লোঁ Kaçıyor.